ৰাইজ বহুদিনৰ মূৰত আপোনালোকৰ মাজত মই আৰু তাৰমানে কথাটো হ'ল আজি বহুদিন ঘৰৰ পৰা ওলব পৰা নাই আজি বহুদিনৰ মূৰত গাঁও চলিমাখাৰ লগত খানা এটা খাম বুলি ভাবছো আমি আহি পালো দুইজন এই আমাৰ ঠাকুৰ বা আছে ঠাকুৰ সৌৰভ তাৰ অৰফে আমি মৰমতে ঠাকুৰ বুলি মাতো তাক সি আছে আমি আহি পাইছো একদম ধুনীয়া প্লেচ চাওক না একদম নিজা নিৰল নিস্তব্ধ একদম পাগলা হৈ যাব এতিয়া আৰু চলিমাখা আইফা আছে কিটো খানা খাম আজি পাগলা কৰি দিম চাওক না একবাৰ দৃশ্যটো চাই লওক না কি নান্দনিক দৃশ্য বাপরে বাপ গাছে চাছে একদম নদীর পারে সারে একদম খানা খাই কিটো মজা লাগবো সেইটো ভাবক না বহুদিনৰ মূৰত আপোনালোকক মানে খানাৰ ভিডিঅ' এটা দেখাই দিওঁ আৰু আপোনালোক কেনেকে কি হ'ব আজি সব দেখাই আছো চাই থাকক পুৰা চাই থাকক ৰাইজ গোটেই মাহা আহি গৈছে আমাৰ এয়া সত্যতা তাৰপিছত আমাৰ ঠাকুৰ মৰমতে ঠাকুৰ বুলি মাতো কৈছোৱে আমাৰ কিতাৰ্থ মৰমতে টংকে বুলি মাতো তাৰপিছত আমাৰ ৰাহুল মৰমতে নেত্ৰ বুলি মাতো আৰু সেয়া সেই কি আছিলে ধুই আছে মাংস ধুই আছে আমাৰ মুনা মৰমতে দোকান বুলি মাতো তাক আৰু এই মুকুট কুমুট বুলি মাতো মৰমতে সব মৰমত মাতা নাম গেলা কৈছো আৰু চাই থাকক দেখা পাই থাকবো কি কৰো সব দেখে আছো আজি চাই থাকক পুৰা চাই থাক মানে গাঁৱৰ খানা মানে অলপ জমনি টাইপ মানে আমি একদম লোকেল টাইপ কলপাত চলপাত আনবা যাই আছো কিতাৰ্থ আছে মোৰ লগত বৰ্তমান কলপাত চলপাত লৈ আহো অলপ লাগবতো এইগিলা বস্তু গাঁৱৰ খানা এইগিলা আমি থহা চহা বেছি ইস্তেমাল নকৰো খাই মৰলো এয়ে আৰু যাই আছো চাই থাকক পুৰা দেখে আছো আজি ফুল দেখম পুৰা মাংস কিন্তু অলপ কম দামী বস্তু ব্ৰইলাৰ তথাপি চলি যাব চাই থাকক কলপাতত ঠাই আহি পালো মানে আমাৰ সেই কলগাছ মাহা ঠাই আহি পালো একদম আমি বৰ্তমান কলগাছৰ মাজমজিয়াত অৱস্থিত একদম চাওক না একদম এইখানে ভাল হ'ব দে ভাল হ'ব আৰু আপোনালোকে এটা এখনি আমি কৰি থাকোতে আপোনালোকে এটা সেই ভিউ চাই লওক গোটেই পৰিৱেশটো চাই লওক একবাৰ দেখে আছো চাওক ঠাকুৰে কাম কৰি আছে একদম পিয়াজ চিয়াজ কাটি আছে পুৰা একদম চাফা চুফা কৰি আৰু সেই তাতে মাছ মাৰি আছে কেইজনমান ল'ৰা গাঁৱৰ ল'ৰাই মাছ মাৰি আছে কেইটামান দেখাব আহিছে না নাইবা এইকেইটা দেখছে না এইকেইটা গাঁৱৰ ল'ৰাই মাছ মাৰি আছে নদীৰ মাছটো খাই সোৱাদ হ'ব আৰু বস্তুটো মাছকেইটা দেখাই দি আছো ৰ'ব মাছকেইটা দেখাই দি আছো আপোনালোকে চাই থাককচোন মাছকেইটা দেখাই দি আছো ৰ'ব এইকেইটা ভিতৰত বা দেখা পাইছে না নাই জুম চুম কৰি চাব আৰু আপোনালোকৰ অলপ কষ্ট হ'ব চাই থাকক পুৰা দেখি আছো ৰান্ধা বাঢ়া গোটেই দেখি আছো আপোনালোকক চাই থাকক একদম আমাৰ বৰ্তমান জুই জ্বলে একদম ৰেডি আমাৰ জুই জ্বলালো চাওক অহ জুইখিনি জুই জ্বলে একদম ৰেডি তাৰপিছত আমাৰ বাকী মাহা বহি আছে চব এই আৰু যোগাৰ হ'ব আৰু বস্তু খানা আছে গোটেই কাটা কুটা হ'ল চব মাংস ধোৱা হ'ল এইবাৰ ৰান্ধা বাঢ়া আপোনালোকক দেখি আছো চাই থাকক খুব গৰম এফেন পুৰি আছে মানে ব্ৰইলাৰৰ ঠেং একো নেৰে ব্ৰইলাৰৰ ঠেং ঘিন লাগে মোৰ মধ্য ঘিন লাগে আহাৰ ঘিন চিন নালাগে চব খাব ব্ৰইলাৰৰ ঠেং পুৰি আছে মই নাখংৰে ৰাইজগিলা একদম ঘিন লগা বস্তু এইগিলা দে ব্ৰইলাৰৰ ঠেং খাব পাৰি নেকি আৰু পুৰা এখন বহি আছে পুৰা কিবা এই কিবা অলপ চালাদ কাটি আছে এইগিলা পুৰা কাটি আছে এইটো আমাৰ নেত্ৰ মৰমতে নেত্ৰ বুলি মাতো তাক চাওক পুৰা মাংস এইবাৰ বহে দিছো একদম আমাৰ মাংস বহে দিছো ময়ে মেইন ৰান্ধনি আহাক অলপ ৰান্ধবা দিছো ময়ে ৰান্ধিম মেইন কথাটো আহাক অলপ ৰান্ধবা দিছো আৰু এনে কাঁচালা আছে চাই থাকক পুৰা ৰান্ধি আছো ৰান্ধা পুৰা দেখম ৰেচিপি হেন টাইপ অলপ চাই থাকক আপোনালোকে ঘৰত বনাব পাৰো যিটো বানম না আজি পাগলা কৰি দিম চাই থাকক ফালি দি চাই থাকক ৰাইজ চাই থাকক পুৰা দেখাই আছো একদম চাই থাকক ৰাইজ ৰান্ধি থাকোতে বিখ্যাত দুটা আমাৰ গাঁৱৰ বিখ্যাত এক্টৰ বুলি ক'লেও ভুল নহয় আৰু এই চাওক না কিটো গেটা পৰাইছে চাওক এক্টৰ বুলি ক'লেও ভুল নহয় আপোনালোকক বাইকে চাইকে মানুহে চলাই এক্টৰ বুলি ক'লেও ভুল নহয় পাপু অৰফে আমি ৰাঠৰ বুলি মাতো মৰমতে চাই থাকক পুৰা এক্টৰ আমি ফটো উঠিম অলপ তাৰমানে কেমেৰা চেমেৰা লৈছে চাই থাকক 1 minute 37 seconds later চিকাৰলৈ মাফিয়া ফৰ দা ফাৰ্ষ্ট টাইম চিকাৰলৈ ওলাইছো কলত ডাঙৰি আনবা জুই ধৰবা লাগবো তো বিৰাট কৰ্মী মানুহ এনেই ৰান্ধনি বোলে সিয়ে মেইন কিন্তু আজিকালি চাও মানে নাপল কি কথা কয় চাই থাকক আহক আপোনালোকে আহক মোৰ লগত চাই থাকক
বিৰাট একদম আজিকালি চাহ পানী খুৱাই নাপালি বোলা ষ্টাইল চা না যেন একদম একো কাম নাই ইয়াৰে মাফিয়াৰ একো কাম নাই দাওখান কিন্তু সি লৈ গৈছে কিন্তু কাটবা মোক দিব কিন্তু ৰাইজে মোক আপোনালোকে গম পায় মই কিমান কৰ্মী গম পাই দে মোক মই এনেও ঘৰত কাম কৰিয়ে থাকো গম পাই ৰাইজে বৰে হাৰামি হো আহি থাকক ৰাইজ আহি থাকক কাট কাট একদম অকাঠিত নিচিনা হৈছে দে আৰু ৰাইজ কষ্টটো দেখছে না আপোনালোকে কিমান কষ্ট কৰি কাটছো আৰু ডাং মাৰিছো কিন্তু তাক নৰি না কাটিম আৰু সি অকাঠি হৈ আহিব না কি তাক এনে খাবা দিম কি কৰ্মী হে কি কাটছো ৰাইজ পাগলা দাওখান মোৰ লগত এথেনো আছে প্ৰমাণ হিচাপে চাই থাকক পুৰা দেখাই আছো তাতে কষ্ট হেফে গাইছো ৰাইজ অকাঠি গিলা 15 minutes later. মোটামুটি মাংস আমাৰ পিয়াজ চিয়াজ হল না পিয়াজ দিছি না পিয়াজ চিয়াজ মাংস দিয়া নাই না মাংস দিয়া নাই মাংস পুৰা একদম দি আছো মেইন ৰান্ধনিটো মই আহা কেনে লাৰবা দিছো অলপ চাই থাকক ৰাইজ চাই থাকক পুৰা দেখাই আছো খানা চানা খাই থাকিম কিন্তু ফটোশ্বুট মেইন না ফটোশ্বুট বহুত দিন মানে ফটোশ্বুট উঠা নাই দুটামান ফটো উঠি আছো আপোনালোক লুগে দিম এতে দেখা হব আপোনালোকে বৈধ ফটো উঠাব পাৰে যদি আৰু বিয়া চিয়া যদি কণ্টেক্ট আপোনালোকৰ যদি বিয়া চিয়া লাগে কণ্টেক্ট কৰিব মোক কণ্টেক্ট কৰিব মই কৈ দিম ইয়াক বঢ়িয়া ফটো উঠে আপোনালোক দেখাই দিম এতে মোক কেইটামান ফটো লুগে দিম আপোনালোক চাই থাকব বৈধ কেমেৰা চাওক না কি দৈছো কেমেৰা পাগলা হৈ গৈছো মই দেখি চাওক না চাই থাকক খানা চানা দেখাই আছো পুৰা বৰ্তমান মাংস চাংস দিয়া হৈ গেল আমাৰ এই কৰাহীত আলু দি আছে বৰ্তমান পুৰা ৰান্ধি আছে আমাৰ মেইন ৰান্ধোতে মিছা কথা মইতো ৰান্ধাই নাজানো মিছা কলে কি হব মই পানী গৰম আৰু মেগীৰ বাহিৰে একো ৰান্ধবা নাজানো এই আমাৰ মেইন ৰান্ধনি প্ৰাঞ্জল আমাৰ গাঁৱৰে হিৰো বুলি ক'লেও ভুল নহয় চবতে হিৰো সি চব কাম জানে চাই থাকক ৰান্ধি আছে ঠেং কেইখনো দিছা নেকি ঠেং চেং দিছে গোটেই কিনে লাগে ঠেং চেং খাবা ঠেং চেং খাব গোটেই মই নাখাওঁ কিন্তু ৰাইজ চাই থাকক আপোনালোকক এটা কথা কওঁ এই খানা চলি আছে আমাৰ গোটেই ফটো চটো উঠিও আছে কিন্তু এই খানাৰ মাজত জুবিনদাৰ গান কিন্তু মেইন চাওক না জুবিনদাৰ গান চলি আছে বাইকখনৰ ওপৰত কি মজা একদম মানে পাগলা হৈ যাব এইগিলা জেগাত খানা খাব লাগে আমি সেই যান্ত্ৰিকতাৰ মাজত খানা চানা খালি একো লাভ নাই এই গাছৰ তলত খাব খানা এনে গাছ ক'ত পাব দেখা চিচু চব চিচু চাওক না আৰু ইফালে নদী কি মজাটো বেলেগ না আৰু এনেহেন লগ চক এইগিলা বন্ধু চন্ধু লাগে জীৱনত বন্ধু মেইন বন্ধুৰ লগত মানে চাওক না জুবিনদাৰ গান চলি আছে চাওক যন্ত্ৰ এয়া ফটোশ্বুট চলি আছে কিন্তু মানে সিমান এটা কেমেৰাৰ বিষয়ে জ্ঞান নাই মোৰো নাই অৱশ্যে মিছা কলে কি হব আমাৰ ফটোগ্ৰাফাৰ মেইন এইটোহে সি অলপ ফটো উঠবা খুজি আছে কিন্তু পাৰা নাই মাৰবা পাৰা নাই তাক এই তাতে উঠবহি চাই থাকক পুৰা ফটো কেইটামান লুগে নিম আপোনালোকক পুৰা আৰু সিফালে ৰান্ধি আছে খানা ৰান্ধি আছে পৰিৱেশ কিন্তু পাগলা মই বাৰে বাৰে পৰিৱেশৰ কথা কৈছো তাৰমানে পৰিৱেশটো চাই মই মানে কিবা মনটো একদম পাগলা কৰি ফেলছে সব দেখালো জুবিনদাৰ গান সব দেখালো কিন্তু এটা বৈধ মই বস্তু দেখি আছো চাওক না এই প্ৰেমত পৰি গৈছে এই পৰিৱেশৰ মাজত চাওক না সি কি সুখত কথা পাতিছে অলপ জুম কৰি মানে এই জুম কৰাই নাকৈ নহয় বৰ ভেজাল জুম কৰা নাকৈ নাম তাৰ কুমুদ মানে মুকুট মৰমতে কুমুদ বুলি মাতো ফোন কৰি আছে চাওক না চাই থাকক পুৰা দেখি আছো অলপ মানে আপোনালোকক এনেকে অলপ ৰাইজ বহুত কষ্টৰ অপেক্ষাত মাংস কমপ্লিট বৰ্তমান মাংস কমপ্লিট চাওক একদম লাল হৈ আছে মাংস চাওক না সোৱাদ কিন্তু হৈছে বম সোৱাদ হৈছে টেষ্ট কৰি চাইছো বৈধ সোৱাদ হৈছে কলপাত এখন লৈ ঢাকন দি থওঁ এইবাৰ ভাতখিনি বহে দিওঁ এইবাৰ খানা চানা হলে আৰু একজন আহি আছে তাক দেখি আছো ৰ'ব আমাৰ গাঁৱৰে সিও বৈধ মানে অলপ
কাম কৰে সি আহিলাক ডিউটিৰ পৰা আহিব আৰু আহি আছে সি আৰু বাকী হলে কি অকল পাৰছে নাংমেনি খান অলপ ডাঙৰ লৈ এইখানে নাটপ নেকি নাজনে ৰাইজ কি কব এইগিলাখান চলি কি খাই কি কৰি খাব জীৱনত তাকে ভাবি পাগলা হৈছে চাই থাকক ৰাইজ 2 hours later. ৰাইজ বৰ্তমান মানে পানী নেতা হৈছে পানী চাৰ এটা আনছিলো পানী আনবা যাই আছো আৰু এটা জাল লগা হৈছে আমি যাই আছো কিতাৰ থ আছে আমি দুটাই যাই আছো পানী চাৰ এটা লৈ ৰ'ব তাতে দেখাই আছো আৰু বাকীখিনি চাইটো আছে আৰু অলপ টাইম ধৈৰ্য ধৰক শেষ হ'ব আৰু ৰসটো অলপ টাইম ধৈৰ্য ধৰক খাওঁ চাওঁ দেখাই আছো পুৰা চাই থাকক ৰাইজ ভাত চাত হল আমাৰ একদম কমপ্লিট ভাত আৰু এই অলপ পিছত খাম তাৰমানে চলিমাহে গা ধুব বোলে আমি গা নুধুম কিন্তু অলপ দুখৰ কথা এটা শুনব নেকি দুখৰ কথাটো ক তই দুখৰ কথাটো কবি না তই দুখৰ কথাটো ক অলপ পিছত ক দুখৰ কথা নাই তই দুখৰ কথাটো ক ৰাইজ কিবা দুখ আছে অলপ দুখৰ কথাটো ক তই কৈ যা এতে তই দুখৰ কথা ক কম টেনচন ভাই কেনে টেনচনটো কেনে ছোৱালী টেনচন ঢকা দি গৈছে বোলে 7 বছৰ প্ৰেম আছিল বোলে ইয়াৰ খুব দুখ লাগছে মৰুনি আৰু কিতা দুখৰ কথা কবি নেকি মোৰ একো দুখ নাই নাই কিন্তু আমাৰ এই পাপু প্ৰসেনজিৎ ৰাথোৰ বুলি আছে ফেচবুকত সিংগেল হি কিন্তু কোনবা যদি আছে আপোনালোকক দিব মেছেজ দিব ইয়াৰ প্ৰসেনজিৎ ৰাথোৰ বুলি আছে খুব দুখ তাৰ জীৱনটোত খুব দুখ মোক কলা কি 7 বছৰ প্ৰেম এৰি গৈছে আচলতে ঢকা দুটা চলিৰ মাইক বোলে বৰ্তমান মোৰ শুনি বৰে দুখ লাগছে ঢকা চকা এইগিলা নেটবই ৰাইজ কিমান সি বৰ্তমানো কান্দে সি কিমান ৰাতি উচুপি কান্দে দিয়ক ৰাইজ চাই থাকক খানা চানা দেখাই আছো তই দুখৰ কথা অলপ কলো আৰু ৰাইজ চাওক আমাৰ গোটেইকেইটা গা ধুই আছে পুৰা গা ধুই আছে আৰু চাওক পুৰা গা ধুই আছে মই গা নুধং তাৰমানে এই অলপ মানে এইগিলা নদীৰ পানী মানে গা ধুই অহাৰ পিছত বগা হৈ যায় এতে আৰু দংকল চংকলো নাই এই বগা হৈ যায় দেহাটো বগা হৈ যায় ঘৰত যে একেবাৰে গা ধুমাৰ কেইবাৰ গা ধুবি ৰাইজ গৰম খুব চাই থাকক ৰাইজ খাওঁ চাওঁ দেখাই আছো আপোনালোকক কেইবাৰ কলো খাওঁতো দেখম বুলি দেখো পাই পাৰা নাই দেখম বৰ্তমান আমাৰ ভাত চাত চব ৰেডি চব সাজবাৰ ধৰছো আৰু একদম সাজি আছো সিটো দাঙি লৈ যাব লাগিব বোলে ৰ'ব এইটো দাঙি লৈ আছো ৰ'ব মই অলপ ডাঙৰ অলপ ভিডিঅ' বানি আছো তো ডাঙৰ চাঙৰ অলপ কষ্টটো দেখাই আছো গোটেই মাখাই আমি পুৰা ইয়াত বহিম নদীৰ পাৰত আমেজে বেলেগ হ'ব পুৰা বৈছো এতে এই মাহা গোটেই মাহা পুৰা বৈছো দিয়া দেখাই আছো ৰ'ব খাবলৈ ৰেডি আৰু এইজনে কিন্তু প্ৰসেনজিৎ ৰাথোৰ মই লিংকটো দি আছো ফেচবুকৰ আইডিটো ইয়াত দি আছো ফেচবুকৰ আইডিটো মই দি আছো চাৰ্চ কৰি চাব আপোনালোকে ৰাথোৰ আৰু আমাৰ একজন নতুনকে এড হোৱা মানুহটো হ'ল আমাৰ গাঁৱৰ এক্টৰ বুলি ক'লেও ভুল নহয় আমাৰ সৰু কিতাৰ্থ বৈছে একদম খাবা বৈছে কিতাৰ্থ পাপু একদম খাবা বৈছে ইয়ে মেইন ভিডিঅ'টোৰ ঠাকুৰবা খাবা বৈছে একদম সত্যতা খাবা বৈছে একদম আৰু আমাৰ মেইন এক্টৰটো খাবা বৈছে একদম ই লাষ্টত হৈছে একদম মানুহটো আৰু এই প্ৰসেনজিৎ ৰাথোৰ কিন্তু ৰাইজ মনত ৰাখব দে মই আইডিটো দিম কিন্তু ফেচবুকৰ চাৰ্চ কৰি চাব আৰু আহুন বিলে আছে আৰু মই বহু খাওঁতো মেইন ভিডিঅ' ভাত চাওক ৰাইজ ভাত চাত খোৱা হোৱাৰ বৈদ্য সোৱাদ হৈছিল মাংসৰ আঞ্জাখন আৰু কেইটামানে খাই আছে পুৰা পেলি দিছে একদম চাওক না একদম মানে বকা উৰে খাওঁ দিছে আগত লৈছে এই দুটা মেইন দে ৰান্ধনীৰ ভিতৰত এই দুটা মেইন আৰু সেই যে হালধীয়া চলাটো তাৰ নাম নেত্ৰ মৰমতে নেত্ৰ বুলি মাতো খুব বকি আছে পাগলা কৰি দিছে ৰাইজ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু ভিডিঅ'টো এখনিতে সমাপ্ত কৰিলো আৰু পিছত ভাল ভ্লগ চক পাই থাকবো আৰু এল্লু আজি সমাপ্ত ধন্যবাদ জয় অসম।